নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'টোত কিছুমান এনেকুৱা কথাৰ বিষয়ে আলোচনা কৰিম যিবোৰ আমাৰ জীৱনৰ লগত জড়িত হৈ আছে কিন্তু আমি ইয়াৰ বিষয়ে ভালকৈ নাজানো বা কেতিয়াও ইয়াৰ বিষয়ে মন কৰা নাই যেনেকৈ জুক গাত লাগিলে নিমখ দিলে ই কিয় গাৰ পৰা এৰা খাই যায় বা আমি যদি ফল-মূলৰ গুটি গিলি দিওঁ তেতিয়া কি খসাকৈ আমাৰ পেটৰ ভিতৰত সেই ফলৰ গছ গজিব নেকি আৰু এইবোৰৰ বাহিৰেও আমি এই ভিডিঅ'টোত নজনা আৰু বহুত আচৰিত কথাৰ বিষয়ে আলোচনা কৰিম সো বন্ধুসকল তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰোটো লগাই লওঁ বন্ধুসকল আমি সৰু হৈ থাকোঁতে বা এতিয়াও কেতিয়াবা ফল-মূলৰ গুটি গিলি দিওঁ যেনে কমলা বগৰী আৰু বহুতো তেতিয়া মানুহে আমাক ভয় খুৱায় যে পেটৰ ভিতৰত গছ গজি যাব বুলি সঁচাকৈ এনেকুৱা হ'ব পাৰেনে বন্ধুসকল এনেকুৱা হোৱাটো অসম্ভৱ কথা কিয়নো আমাৰ পেটত থকা যি এচিড আছে সেইবোৰ ইমানে শক্তিশালী যে ফল-মূলৰ গুটিটো দূৰৰে কথা এখন ব্লেডকো গলাই দিব পাৰে কিন্তু এবাৰ এজন আমেৰিকাৰ মিষ্টাৰ ৰন ছুইডেনৰ বুকুৰ বিষাত তেওঁ ডক্টৰৰ ওচৰলৈ গ'ল এক্স-ৰে কৰোঁতে ডক্টৰে তেওঁ হাওঁফাওৰ ওচৰত এটা টিউমাৰ দেখিলে কিন্তু যেতিয়া ভালকৈ পৰীক্ষা কৰা হ'ল তেতিয়া ডক্টৰে দেখিলে তেওঁ হাওঁফাওত এটা সেউজীয়া মটৰ আছিল যি পেটৰ ভিতৰত নগৈ হাওঁফাওৰ ফালে গুচি গ'ল আৰু তাত মটৰটো ফুটি ডাঙৰ হৈ আধা ইঞ্চ হ'লগৈ তাৰ পিছত ডক্টৰে অপাৰেশ্যন কৰি সেই মটৰটো উলিয়াই দিয়ে বন্ধুসকল এটা কথা সদায় মনত ৰাখিবা তোমালোকে যি খোৱা ভালকৈ চুবাই গিলিবা তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয় বন্ধুসকল আমি যেতিয়া দুখত কানো তেতিয়া চকুৰ পানীৰ লগতে আমাৰ নাকৰ পৰাও পানী ওলায় তোমালোকে জানানে এনেকুৱা কিয় হয় আচলতে আমাৰ চকুৰ ছাইডত এটা সৰু ফুটা থাকে আৰু এই ফুটাৰ পৰাই আমাৰ চকুৰ পৰা চকু পানী ওলায় কিন্তু আমাৰ চকু আৰু নাকৰ মাজতো এটা সৰু ফুটা থাকে আৰু কান্দোতে চকুৰ পানী সেই ফুটাটোত সোমাই যায় যাৰ ফলত আমাৰ নাকৰ পৰাও কান্দোতে পানী ওলায় আৰু ইয়াৰ কাৰণে মানুহে কান্দোতে নাকটো মোহাৰি থাকে বন্ধুসকল তোমালোকে গম পোৱাই যে আমাক জোকে খায় তেতিয়া আমি নিমখ ঢালি দিলে জোকটো এৰ খাই যায় আৰু নিমখৰ ফলত জোকটো মৰি যায় তোমালোকে ইয়াৰ কাৰণটো জানানে বন্ধুসকল নিমখে পানীক শুহি লয় আৰু জোকৰ ছালটো বহুত কোমল থাকে যাৰ ফলত কছমেটিক প্ৰেছাৰৰ কাৰণে নিমখে জোকটোৰ সকলো পানী শুহি লয় আৰু পানীৰ অভাৱত জোকৰ শৰীৰৰ চেল অথবা কোষবোৰে কাম কৰিব বন্ধ কৰি দিয়ে যাৰ ফলত জোকটো চটফটাই মৰি যায় তোমালোকে কেতিয়াবা মন কৰিবা নিমখ দিয়াৰ পিছত জোকটোৰ শৰীৰটো বিজলীয়া হৈ নাথাকে কাৰণ নিমখে সকলো শুহি লয় বন্ধুসকল তোমালোকে বহুত সামগ্ৰীত এই আৰ আখৰটো দেখিছা কিন্তু তোমালোকে জানানে এই আৰ আখৰৰ মিনিংটো কি বন্ধুসকল আচলতে যিবোৰ সামগ্ৰীত এই আৰ আখৰটো থাকে তাৰ মিনিংটো হ'ল এই সামগ্ৰীবোৰ আমেৰিকাৰ US পেটেন্ট এণ্ড ট্ৰেডমাৰ্ক অফিচত ৰেজিষ্টাৰ হৈ আছে আৰু ইয়াৰ ফলত যদি কোনোবাই সেই কোম্পানীৰ ট্ৰেডমাৰ্কটো কপি কৰে তেতিয়া তেওঁলোকে আইনৰ সহায় ল'ব পাৰে বন্ধুসকল মকৰা অক্টোপাছ আৰু শামুকৰ তেজ ৰং আমাৰ নিচিনা ৰঙা নাথাকে নীলা থাকে আমাৰ তেজত হিমোগ্লোবিন থকাৰ কাৰণে তেজৰ ৰং ৰঙা হয় কিন্তু মকৰা অক্টোপাছ আৰু শামুকৰ তেজত হিমোগ্লোবিন নাথাকে এই তিনিটা প্ৰাণীৰ তেজত হিমোচাইনিক থাকে য'ত কপাৰ থাকে আৰু এই কপাৰ থকাৰ ফলত মকৰা অক্টোপাছ আৰু শামুকৰ তেজ নীলা থাকে সো বন্ধুসকল যদি তোমালোকক এই কথাবোৰ জানি আৰু ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু লগতে নতুন নতুন আৰু বহুত আচৰিত কথাৰ বিষয়ে জানিবলৈ আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা
লগতে বেল আইকনটোত গৈ অল নটিফিকেশ্যন অন কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।